হয়, আজি ৰাইজৰ সংবাদত ৰাইজক আমি দেখাব বিচাৰিম উৰিয়াম ঘাটত উচ্ছেদ হ'ল। উচ্ছেদৰ পিছত বৰ্তমান কি চলি আছে উৰিয়াম ঘাট, কিয়নো বাৰে প্ৰতি উৰিয়াম ঘাটৰ নামটো চৰ্চাত আহিবলৈ ধৰিছে। শিলৰ সিন্ডিকেট কোনে চলাই আছে? সিদিনা সংবাদ মাধ্যমত একাংশ সংবাদ মাধ্যমত কি প্ৰচাৰ চলাইছিল জাতীয় পৰিষদৰ নেতা চিত্ৰৰঞ্জন বসুমতাৰীয়ে। চিত্ৰৰঞ্জন বসুমতাৰীয়ে কিয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নামটো বাৰে বাৰে তেখেতৰ মুখত উচ্চাৰণ হৈছে। আমি ৰাইজক আমি দেখাব বিচাৰো চিত্ৰৰঞ্জন বসুমতাৰীয়ে তেখেতে কি মন্তব্য দাঙি ধৰিছে। নাই, আচলতে উচ্ছেদৰ নামত বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ যিটো বিজেপি মিত্ৰজোঁট চৰকাৰ, তেওঁলোকে কেৱল ভোট পাবলৈ কাৰণে ৰাজনীতি কৰিছে। এইটো আমি বাৰম্বাৰ কৈ আছিলোঁ। এতিয়া উচ্ছেদ থলী এতিয়া তেওঁলোকৰ কাৰণে এতিয়া লুণ্ঠন থলী, লুণ্ঠনৰ একেবাৰে ৰম্যভূমি। কাৰণ মানুহখিনিক উচ্ছেদ কৰাৰ পাছত তেওঁলোকে বহুত কথা কৈছিল, যে জাতি বচোৱাৰ কথা কৈছিল, মাটি বচোৱাৰ কথা কৈছিল, অসমীয়া জাতিক বচোৱাৰ কথা কৈছিল। কিন্তু উচ্ছেদ কৰাৰ নামত তেওঁলোকে ভোট পাব পাৰিব, ৰাজনীতি কৰিব পাৰিব, কিন্তু আমাৰ জাতিও নাবাচে, মাটিও নাবাচে। সেই মাটি এতিয়া নগাৰ হেনচকু, নগা এতিয়া দখল কৰা আৰম্ভ কৰিছে। আৰু ইয়াত কেৱল তেওঁলোকৰ গোপন বুজাবুজিত ইয়াতকৈ বিশেষভাৱে ইয়াৰ বিধায়কে, স্থানীয় বিধায়ক সৰুপথাৰৰ বিশ্বজিৎ ফুকনে ইয়াত একদম একছত্ৰী সম্ৰাট এতিয়া লুণ্ঠনৰাজ চলাই আছে। কেৱল লুণ্ঠনৰাজ, কেৱল শোষণ ৰাজ। চাৰিওফালে দেখিছে ইয়াত কোনো ধৰণৰ কুঁৱাৰী নহয়, এইটো কুঁৱাৰী নোহোৱাকৈ অবৈধভাৱে ইয়াত খনন চলে তেওঁ পৃষ্ঠপোষকতাত। চিত্ৰৰঞ্জন বসুমতাৰীৰ প্ৰতিক্ৰিয়া অহাৰ লগে লগে সৰুপথাৰ সমজিলাৰ ডাম্পাৰ সন্থাৰ মালিকসকলে ডাম্পাৰ সন্থাৰ সভাপতিয়ে বিশ্বজিৎ ফুকনৰ নাম সাঙুৰ খোৱাৰ লগে লগে কি প্ৰতিক্ৰিয়া দিছে সেয়াও আমি ৰাইজক দেখাব বিচাৰো। আমি স্ক্ৰীনৰ পৰ্দাত যোৱা 16/1/26 তাৰিখে সামাজিক মাধ্যমত আমি এটা বাতৰি সম্প্ৰচাৰ হোৱা দেখিলোঁ। বাতৰিটো আছিলে শিলৰ লগত জড়িত, উক্ত শিলৰ লগত আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ নামটো সাঙুৰ খাই পৰিছে। আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে উক্ত শিলৰ ব্যৱসায়ৰ লগত বিশ্বজিৎ ফুকনৰ কোনো ধৰণৰ দূৰ দূৰলৈকে সম্পৰ্ক নাই বুলি আমি জানো। আমাৰ দুইটা পক্ষৰ যেতিয়া আমাৰ সংবাদ মাধ্যমৰ চৰ্চা হৈ আছিল, আমাৰ ৰাইজৰ সংবাদ আমাৰ DFO গোলাঘাটৰ যিজন DFO, আমি DFOৰ পৰা আমি গোটেই শিলৰ খননৰ বিষয়ে আমি জানিব বিচাৰো। কিন্তু আচৰিত ধৰণে তেখেতে মন্তব্য দাঙি ধৰিছে, তেখেতৰ অজ্ঞাতে এইবিলাক হৈ আছে। তেখেতে পোনপটীয়াকে CRPFক অৱগত কৰিব বিচাৰে। CRPFে তাৰ গোটেই জবাবদিহি বুলি তেখেতৰ মন্তব্যত স্পষ্টতাৰে ৰাইজক আমি দেখাব বিচাৰিছো। তেখেতে কি কয়, DFOই গোলাঘাটৰ DFOই বৰ্তমান শিলৰ উৰিয়াম ঘাটৰ যি শিলৰ খনন সেই বিষয়টোৰ ওপৰত DFOই কি কয় আমি দেখাব বিচাৰো। আমি সংবাদ মাধ্যমতে হওক বা আমি দেখি আছো যিধৰণে উৰিয়াম ঘাট এভেকশ্যন কৰাৰ পিছত শিলৰ খননটো তীব্ৰ গতিত দেখা গৈছে। এইটো কেনেকৈ ধৰণে হ'বলৈ পাইছে? আপুনি ইয়াত এখন চকীত আপুনি আছে, এই চকীৰ পৰা আপুনি কি ক'ব বিচাৰে? ঠিক ধৰি লওক তীব্ৰ শব্দটো বৰ হেৰি নহয়, কাৰণ মই জইন কৰাৰ পৰা 1.5 মাহ হোৱা নাই বা হৈছে তেনেকুৱা। এই ডিভিশ্যনত মই বাৰু আছিলোঁ, মই এইটো ইয়াত আছিলোঁ। আমাৰ নদীখনৰ সিপাৰে ধৰি লওক নগালেণ্ডৰ মহলচল আছে, নগালেণ্ড হয় আৰু নগালেণ্ড মহলচল আছে। এই মাজতে আমি যে খবৰ পাইছিলোঁ বা খবৰ দিয়া মানুহ যোৰা সূত্ৰে খবৰ দিছে, সেই খালী আছে। আমি যিহেতু এইটো ডিষ্টাৰ্ব এৰিয়া,
ডেভ এৰিয়া বুলি কয়। আমি ডেভ এৰিয়াত মানে আমি অকলে কোনো একশ্যন ল'ব নালাগে, সদায় CRPF-ক লৈহে আমি সকলো একশ্যন কৰিব লাগে। গতিকে আমি CRPF-ৰ সহায় লৈ মানে যাওঁতে বস্তু নাইকিয়া হৈ যায়। গতিকে এই বিষয়ত আমি কালি পৰহি CRPF-ৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কথা পাতিছোঁ, যাতে একদম তৎক্ষণাত খবৰ পোৱা মাত্ৰকে আমি গৈ কাৰ্য কৰিব পাৰোঁ। ৰেলীটো আহি আছে, গাড়ী দৈনিক আহি আছে, NRI-লৈ আহি আছে বুলি আমাক ড্ৰাইভাৰসকলে কয়। ক'ত যায় আমি যেতিয়া সোধোঁ NRI যাম। কথাটো এনেকুৱা, নাগালেণ্ডৰ পৰা পাথৰ আহিব পাৰে নাগালেণ্ডলৈ, উইথ ভেলিড টিপি লৈ আমাৰ ইয়াতে আহে। আমাৰো টিপিখন এক্সচেঞ্জ কৰি পেলাই লয়। মানে সমস্যাটো হ'ল নাগালেণ্ডৰ পৰা আনিলে আমাৰ আপত্তি নাছিলে, যদিহে আমি শুনিছোঁ বা খবৰ পাইছোঁ বা আমাৰ ৰেঞ্জিম ছাৰে জনাইছে যে আমাৰ ফালেও খান্দা চিন আছে, সেইটো ক্ষেত্ৰত আমাৰ অবজেকশ্যন আছে। আমি এই বিষয়ে আজি বৰ্ডাৰ এডমিনিষ্ট্ৰেটৰ সৈতেও ৰেঞ্জিম ছাৰে কথা পাতিছে, বা CRPF আমি কালি DFOৰ সৈতে মই কথা পাতিছোঁ, তেওঁলোকৰ DFOৰ সৈতে মোৰ যোগাযোগ হৈছে। এই বিষয়ত আমি সোনকালে যিহেতু ব্যৱস্থা ল'ম। পুনৰ এভেক্সন পোৱা চান্স আছেনে আৰু যিহেতু মধুপুৰত আৰু বাকী আছে? সেইটো আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব। আপুনি নিজে কৈছে বাকী আছে বুলি। আমি দেখিছোঁ আছে আছে মানে হেৰি আছিলে, নেঘেৰী বিলত 59 ঘৰ মানুহক কোৰ্টে ভাঙিবলৈ মানা কৰাৰ কাৰণে তেতিয়া ভাঙিব পৰা নাছিল। উৰিয়ামত তেনেকৈ থাকি যোৱাখিনি নিশ্চয় কোৰ্টৰ যেতিয়া পাৰ্মিশ্যন দিব বা এনেকুৱা অবজেকশ্যন নোহোৱা হ'ব তেতিয়া হৈ যাব। হেৰিয়াত গেলাজান আৰু ৰাজাপুখুৰীত যে আছিলে চাউথ নামবোৰত, তেতিয়া কোৰ্টৰ নিৰ্দেশমতে কেইটামান ঘৰ ধোৱা হোৱা নাছিলে। এতিয়া হয়তো ওপৰৰ পৰা আমাক প্লেন বিচাৰিছে, প্লেন দিছোঁ, সেই প্লেন এপ্ৰুভ হ'লে হয়তো সোনকালে হ'ব পাৰে। আমি CRPF-ৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু CRPF-এ এই মন্তব্য দিয়াৰ পৰা কিন্তু বিৰত থাকিল। তাৰপিছতে আমি যি সৰু পথাৰৰ বৰ্ডাৰ এডমিনিষ্ট্ৰেট আছিল, তেখেতৰ লগতো আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এই বিষয়টোৰ ওপৰত তেখেতলোকে বক্তব্য দিয়াৰ পৰা কিন্তু বিৰত আছে। আচৰিত ধৰণে তেখেতলোকে বক্তব্যৰ পৰা বিৰত আছে। গতিকে আমি তেওঁলোকৰ সেইকাৰণে বক্তব্যবিলাক আমি ৰাইজক দেখাব নোৱাৰিম। তেওঁলোকে এই আমাৰ ৰাইজৰ সংবাদক কিন্তু বক্তব্য তেওঁলোকে দিয়াৰ পৰা কিন্তু বিৰত থাকিল। তাত কি তেওঁলোকক বুজাবুজি আছে আমি জ্ঞাত নহয়। কিন্তু য'ত নেকি উৰিয়ামঘাটৰ ফৰেষ্ট অফিচ আছে, এজন ফৰেষ্টৰ পৰা আমি জানিব পাৰিলো যিবিলাক ডাম্পাৰ দৈনিক চলি আছে, এই ডাম্পাৰ বিলাক যে গৈ আছে, এই ডাম্পাৰ বিলাকৰ পৰা এখন ডাম্পাৰৰ পৰা আপুনি আচৰিত পাব অসম চৰকাৰে কেইটকা পায়। ये टीपी चेक है, हम टीपी एक देखा सकता है क्या? हम लोग का कैमरा में देखा सकता है? नहीं, ऐसे दिखाने से होगा, हम लोग लेना नहीं है। আমাক তেখেতে ফৰেষ্ট অফিচত আমাক দেখাব কৈছে, আমি জানিব বিচাৰিম ফৰেষ্ট হয়, আমি ফৰেষ্টৰ অফিচৰ পৰা আমি জানিব বিচাৰিম তেওঁলোকে কেনেকৈ ধৰণে টিপিবিলাক চেক কৰে, কিটো ধৰণে যায়। আমি তেওঁলোকৰ ওচৰলৈ আমি যিমান পাৰোঁ আমি সোমাবলৈ চেষ্টা কৰিম। আমি অকণমান ভিতৰলৈ যাব পাৰিম নেকি? হয়, আমি ভিতৰলৈ আমি যাব পাৰিম। আমি তেখেতলোকৰ পৰা আমি জানিব বিচাৰিম তেওঁ ইয়াত টিপি এণ্ট্ৰি কৰি থকা হয়, টিপিবিলাক কেনেকৈ ধৰণে হয়, এইবিলাক ক'ৰ পৰা আহিছে, ক'ত যাব, ইমান যে শিল আনি থকা গৈছে, এই শিলবিলাক ক'ৰ পৰা আহিছে, ক'লে নিয়ে? নাগালেণ্ডৰ পৰা আনিছে। হয় হয় হয়, ক'ত যাব? আপোনাৰ হেৰি এইবোৰ যাব, ৰঙামাটি যাব পাৰে। হয় হয় হয়, নাগালেণ্ডতো তেনেকৈ যায়, টিপি লৈ আহে তেখেতসকলে। হয়, ৰঙামাটি যায় আৰু ক'ত যায়? যায়, বৰপথাৰ যায়, সৰুপথাৰ যায়, নামজান যায়। মানে নাগালেণ্ড ক'ৰ পৰা আহিছে? নাগালেণ্ড নেফানি বুলি কয়। নেফানিৰ পৰা আহিছে। হয়, আমি এখন দেখাব পাৰিম নেকি টিপি এখন আমাৰ কেমেৰা সন্মুখত? এইবোৰ কৰি আছোঁ। হয় হয়, আমি এখন চাব পাৰিনে? হয়, আমাৰ কেমেৰা পাৰ্চনক দেখাব বিচাৰিম। এখন আমাক অলপ বুজাই দিব নেকি, এজন কোন হয় এজন? লিকাও লুঠা। লিকাও লুঠা, হয়। এনে মেৰাপানীৰ হেৰি হয়। হয় হয়, তেখেতসকলে ইয়াৰ পৰা এইখন পাৰ্মিট দিয়ে, DFO ইয়াৰ নামত পাৰ্মিশ্যন দিয়ে, ৰোড পাৰ্মিট। হয় হয় হয়, এইটো ৰোড পাৰ্মিটৰ নামত আপুনি এখন টিপিৰ পৰা কিমান লয়? বহিব নাযায়। নাই, ইয়াত কিমান দিছে? নাই, ইয়াত পইচা নাই। ইয়াত পইচা নাথাকে। এই আমাৰ অসম চৰকাৰে যে পইচাটো পায়, আপুনি এণ্ট্ৰি কৰে, এইটো কিমান পায়? এইখনৰ পৰা 152 টকা। 152 টকা পায়, মানে 152 টকা এই বিলখনৰ পৰা অসম চৰকাৰে পায়। এইটো অনলাইনত চালে অলৰেডি ওলাই যায়। হয় হয়, অনলাইনত চালে সম্পূৰ্ণ ওলাই যায়। 152 টকাকৈ এখন গাড়ীত। CM কিবা আছে নেকি? এইবোৰ এই মানে 5 CM, 10 CM, 15 CM কথা নাই। অঁ, তেনেকুৱা কোনো CM-ৰ কথা নাই, 5 CM বা 15 CM-ৰ কথা নাই। তাত কিন্তু এখন হেৰি হ'লে 152 টকাকৈ
অসম চৰকাৰে লাভ কৰে হয় তেখেতৰ পৰা আমি জানিব পাৰিলো মাত্ৰ 152 টকাহে এখন টিপিৰ পৰা অৰ্থাৎ এখন ডাম্পাৰৰ পৰা পায় অসম চৰকাৰে কিন্তু সেই ডাম্পাৰখনত 5 CMO হ'ব পাৰে 10 CMO হ'ব পাৰে বা 15 CMO হ'ব পাৰে কিন্তু ডাম্পাৰৰ প্ৰতি তেওঁলোকে কৈছে যে 152 টকাহে আমি চৰকাৰে পায় কি আচৰিত অসমৰ মাটিকে তেওঁলোকে নাগালেণ্ডৰ বুলি কৈ তেওঁলোকে যিটো ধৰণে ৰমৰমীয়া বেপাৰ চলাই আছে আমি যিমান দূৰ আমি গম পাইছো এজন গোলাঘাটত বহি আছে আৰু এজন সৰু পথাৰত বহি আছে এই দুজন বিশেষ ব্যক্তি আমি দ্বিতীয়টো যি আমাৰ প্ৰতিবেদন হ'ব সেই দ্বিতীয়টো প্ৰতিবেদনত তেওঁলোকৰ গোলাঘাটৰ যিজন ব্যক্তি আৰু সৰু পথাৰৰ যিজন ব্যক্তি এই দুজন ব্যক্তিৰ কথোপকথন আমাৰ হাতত আহি পৰিছে গতিকে সেই কথোপকথন আমি ৰাজ্যক আমি দেখাব বিচাৰিম আৰু আমি এইটো কথা আমি কৈ থওঁ যে যিসকলে টিপি যোগান ধৰি আছে যিটো টিপি যোগান ধৰি আছে টিপি নাগালেণ্ডৰ টিপি বুলি কৈ অসমত এন্ট্ৰি কৰি তেওঁলোকে পঠিয়াই আছে ইয়াৰ প্ৰতিবেদন আমাৰ হাতত আহি পৰিছে আমাৰ হাতত মন্তব্য আহি পৰিছে বিশেষকৈ আমাৰ আজি সময় কম পৰৱৰ্তী কাৰ্যকালত আমি দেখাবলৈ আমি চেষ্টা কৰিম দেখাবলৈ আমি ৰাইজক দেখাব বিচাৰিম যে চৰকাৰেও চাব লাগিব যে আমাৰ প্ৰতিবেদনত চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ৰাইজৰ সংবাদ চাই থাকক দ্বিতীয়টো প্ৰতিবেদন বেছি সময় নাই আমি দ্বিতীয়টো প্ৰতিবেদন কম সময়ৰ ভিতৰত ৰাইজৰ সন্মুখলৈ আমি আনিব বিচাৰিম